টিকে হয় ভিডিঅ'টো চাই আছা তেনেহ'লে আৰু চৰি হা সকল এটা পাণ খাই লওঁ প্ৰথমতে পাণটো মেইন জৰ্দা এটা দিয়াচোন ওয়েলকাম টু ডিয়াৰ চায়েন্স ব্লগ এনেতে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ফ্ৰেণ্ডসকল এতিয়া টাইম বাজিছে 9টা আৰু এতিয়া মই জালুকবাৰীৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ আজি আৰু এতিয়া মানে ঘৰত গৈ আছোঁ আৰু যিহেতু ৰাতি অকলে গৈ আছোঁ গতিকে ভাবিলোঁ আপোনালোকৰ লগত অলপ কথা পাতি গৈ থাকোঁ আৰু এতিয়া মই আছোঁ জালুকবাৰী ব্ৰিজৰ ওপৰত আপোনালোকক অলপ দেখুৱাই দি আছোঁ চাওক মই এতিয়া বৰ্তমান জালুকবাৰী ব্ৰিজৰ ওপৰত আছোঁ এইফালে খানাপাৰা আৰু এইফালে আমাৰ ৰঙিয়া ছাইড চাব পাৰি আৰু এইফালে এইটো চাব পাৰে আপোনালোকে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰটো এইফালে আছে বেছি দেৰি নকৰোঁ ইয়াতে গৈ থাকোঁ লাহে লাহে আৰু আপোনালোকৰ লগত অলপ কথা পাতি যাম মানে অলপ মাজে মাজে ৰৈ যাই থাকিম আৰু ইমান দূৰ যাব লাগিব যিহেতু প্ৰায় 3 ঘণ্টা লাগিব আৰু এতিয়া যিহেতু 9টা বাজিছে প্ৰায় 12টা মানত পাই যাম ঘৰ গতিকে মাজত ৰখিব লাগিব যিহেতু গতিকে নলবাৰী ৰঙিয়া তেনেকৈ ৰখি গৈ থাকিম আৰু আপোনালোকৰ লগত অলপ কথা পাতি গৈ থাকিম বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি শৰাইঘাট ব্ৰিজখন পূৰা অন্ধকাৰ হৈ আছে মানে ষ্ট্ৰীট লাইটবিলাক পূৰা বন্ধ হৈ আছে এইফালৰখনত আছে পুৰণাখনত এই নতুনখনত চব ষ্ট্ৰীট লাইটবিলাক বন্ধ হৈ আছে ফ্ৰেণ্ডসকল ফাইনেলি ৰঙিয়া আহি পালোঁ আৰু প্ৰায় এতিয়া বাজিলে 9:40 হ'ব আৰু 2 মিনিট বাকী আৰু মই 9টাত জালুকবাৰীৰ পৰা ষ্টাৰ্ট দিছিলোঁ আৰু মাজৰ গেপছখিনিত মই আৰু ভিডিঅ' নকৰিলোঁ যিহেতু অলপ দেৰি হৈছে গতিকে ৰঙিয়া পোৱাৰ লগে লগে কথা এটা মনত পৰিলে ফ্ৰেণ্ডসকল TK আছামিজ ব্লগ আছে যে তেওঁক মই মানে কালি লগ কৰাৰ কথা আছিলে কিন্তু আজি আহিব লগা হ'ল যিহেতু গতিকে ভাই বেয়া নাপাবা আজি আহি গ'লোঁ আৰু নেক্সট কেতিয়াবা লগ কৰিম আহিলে ইফালে ঘৰত আহিলে যদি TK হয় ভিডিঅ'টো চাই আছা তেনেহ'লে আৰু চৰি হা ফ্ৰেণ্ডসকল ৰাতি কিন্তু বাইক চলাই মজা লাগে কিন্তু যদিহে বৰষুণ চৰষুণ নিদিয়ে আৰু বাকী দুজন হ'লে ভাল লাগে ৰাতি বাইক চলোৱাত কিন্তু ছিংগুল হ'লে অলপমান মানে ইমান এটা ভাল নালাগে আৰু মানে যিহেতু অকলে আহি থাকিব লগা হয় মানে দুজন হ'লে কি ভাল হয় মানে ক'ৰবাত ৰখি হ'লেও বা বাইকতে কথা চথা পাতি আহি থাকি ভাল লাগে আৰু মানে ফ্ৰেণ্ডসকল ৰাতি বাইক চলাই মজা লাগে হাইৱেত মানে একদম গৰম গৰম চাহ ধুনীয়া আৰু লগত কালাকান এটা লৈছোঁ খাই লওঁ ফ্ৰেণ্ডসকল আৰু নলবাৰী আহি পালোঁ আৰু পইণ্টা ৰেষ্টুৰেণ্টত চাহটো খাই ল'লোঁ আৰু চাহ খাইটো এখন তামোলো খাই ল'লোঁ এতিয়া 10:10 হ'লে এতিয়া গৈ থাকোঁ ইয়াৰ পৰা ওলাই দিওঁ কি ক'ব বৰষুণ আহি গ'ল নহয় এতিয়া নলবাৰী পাৰ হ'লোঁহে এতিয়া ৰেইনকোট পিন্ধি ল'ব লাগিব ফ্ৰেণ্ডসকল বৰষুণ নিদিলে ভাল লাগিছিল কিন্তু এতিয়া বৰষুণে দিলে নহয় ফ্ৰেণ্ডসকল ফাইনেলি মানে ৰেইনকোটটো পিন্ধি ল'লোঁ যিহেতু বৰষুণ আহি আছে অলপ গতিকে আৰু কি হয় ৰেইনকোটটো পিন্ধি ল'লে অৱশ্যে ঠাণ্ডাও কমকৈ লাগে বতাহটো মানে সোমাব নোৱাৰে ন ভিতৰত গতিকে এতিয়া গৈ থাকোঁ ফাইনেলি আহি পালোঁ পাটাচাৰকুচি আৰু পাটাচাৰকুচিৰ পৰা মোৰ ঘৰলৈকে যাব লাগিব প্ৰায় আৰু 18 কিলোমিটাৰ আৰু এতিয়া বাজিলে প্ৰায় 10:50 সকল আমাৰ জালাহত মানে 10 দিনীয়া কাৰ্যসূচীৰে লক্ষী পূজা উদযাপন কৰিছিলে আৰু আজি লাষ্ট হয় আৰু আজি লাষ্ট মানে কাৰ্যসূচী আছে সাংস্কৃতিক সন্ধিয়া যদি সোনকালে যাই পাওঁ তেনেহ'লে সাংস্কৃতিক অনুষ্ঠান অলপ চাব চেষ্টা কৰিম আৰু লগতে আপোনালোককো অলপ দেখুৱাব চেষ্টা কৰিম ফ্ৰেণ্ডসকল ফাইনেলি আহি পালোঁ জালা আৰু এয়া লক্ষী পূজাৰ ফাৰ্ষ্ট গেট হয় সকল আমাৰ এই কালদীয়া নদীৰ ওপৰত ব্ৰিজত এনেকুৱাকৈ লাইটৰ ডেক'ৰেশ্যন কৰা হৈছে মজা লাগিছে না কেনেকুৱা লাগিছে ফ্ৰেণ্ডসকল জনাবচোন ফ্ৰেণ্ডসকল এতিয়া ভিতৰত সোমাই আহি আছোঁ আৰু মানুহ চাওক পূৰা অগণন মানুহ আৰু ফ্ৰেণ্ডসকল 95 সংখ্যক জালা আঞ্চলিক শ্ৰী লক্ষী পূজা উদযাপন হয় এইবাৰ এতিয়া ভিতৰত গৈ আছোঁ আৰু পূজা এইবাৰ আমাৰ ইয়াত ডাঙৰকৈ হৈছিলে আৰু আগতে কৈছোঁৱে আপোনালোকক 10 দিনীয়া কাৰ্যসূচী আছিলে আজি আৰু লাষ্ট হয় গতিকে আজি অলপ মানুহৰ সমাগমটো বহুত বেছি দেখা গৈছে আৰু অকল এটা পাণ খাই লওঁ প্ৰথমতে পাণটো মেইন জৰ্দা এটা দিয়াচোন কেইটকা 20 টকা পাণ
পাণ এটা বনাব দিছোঁ, জৰ্দা পাণ। পাতলা চুপাৰীটো নাই নেকি? পাতলা চুপাৰী নাই, ঠিক আছে দি দে। এইফালে চব মণিহাৰী দোকান হয়, এইফালে বেগ চেগ আছে আৰু মানে আমাৰ ইয়াত মীনা বজাৰো আহিছিলে, এইফালে চেৰকি তেৰকি আছে। এতিয়া ডাইৰেক্ট মঞ্চৰ সন্মুখত গৈ আছোঁ। আগলৈকে গৈ আছোঁ। ফ্ৰেণ্ডসকল আমাৰ লক্ষীমাক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু আমাৰ ইয়াত এটা মানে ফটোশ্বুটৰ কাৰণে আই লাভ জালা ধুনীয়াকৈ বনাইছে। পূজাস্থলীৰ পৰা ওলাই আহিলোঁ, যিহেতু 3 ঘণ্টা ৰাস্তা বাইক চলাই আহিছোঁ, ভাগৰো লাগিছে আৰু ভোকো লাগিছে। এতিয়া ৰুমলৈকে যাওঁ, মানে ঘৰলৈকে যাওঁ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।